বৰ্তমান অসমত যিটো মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ যোগাযোগে লগাইছে তেওঁবিলাকে ঘৰে ঘৰে বৰ্তমান স্মাৰ্ট মিটাৰৰ যিটো জুই চাই মাচুল বৃদ্ধি হৈছে সেয়েহে তেনেকুৱা মাচুল ভৱিষ্যতে যাতে নহয় আৰু এই মাচুলৰ প্ৰতিবাদ জনাবলৈ আমাৰ গোটেই অসমত লাগি পৰি উঠিছে সেয়েহে স্মাৰ্ট মিটাৰৰ যিটো বিল এই বিলসমূহ যাতে কমাব লাগে যদি নকমায় গণতান্ত্ৰিকভাৱে ৰাইজে আন্দোলন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়েহে চৰকাৰক অনুৰোধ জনাইছোঁ যে প্ৰতিখন ঘৰত মিটাৰ স্মাৰ্ট মিটাৰ বহাইছে তেওঁবিলাকে স্মাৰ্ট মিটাৰৰ নামত এটা মেনুৱেল মিটাৰত 200-300 আহিছে কিন্তু স্মাৰ্ট মিটাৰত এতিয়া 5 গুণ 4 গুণ বাঢ়িছে সেয়েহে এটা মিটাৰত যদি দুখীয়া শ্ৰেণীৰ ৰাইজে এঘৰত যদি 5,000-3,000 টকা যদি বিল উঠে মতে দুখীয়া শ্ৰেণীক কেনেকৈ মাচুল আমি পৰিশোধ কৰিব পাৰে সেয়েহে গভৰ্ণমেণ্টক আমি প্ৰতিবাদ জনাম যে আপোনালোকে অতি কম সময়ৰ ভিতৰত মাচুলৰ বৃদ্ধি কম কৰিবৰ বাবে आगोलावथ' जोंना 200-300 बिदि फैनाय जायोमोन मालाबा खुब बांसिन होनबा 500 किन्तु दा जितु नुबाय 3,860 थाखा नामा जोंना बिला बारायना फैदों दा बेसेबांखिनि बिल फैनायाव साबजाथावना बायदि मोनदों ना मोनाखै बेथ' साबजाथावना नङा मानो होनबा दुखिया श्रेणीनि जोंनावबो अनेक मानसि दं आरो जोंबोथ' मिडल क्लासआवनो गोलैयो थ' बेफोर बिला जोंनि थाखाय साबजाथावना नङा आरो जुदि सरकारा माबा मोनसे बेबस्था लायाबा बे आन्दोलनावनो थांगासिनो दं आरो दा ইয়াৰ বাবে আমি এতিয়া আগতে আমাৰ কমকৈ আহি আছিল বিল এতিয়াতো একদম বেছিকৈ আহি আছে এতিয়া বেছি আহিছে আপুনি চৰকাৰক কিবা ক'ব খোজে নেকি তাকে আমি চৰকাৰকতো জনাবই লাগিব জনাব লাগিব মানে ৰাইজৰ পৰা ধৰি লওক বহুতখিনি টকা ধৰি লওক সংগ্ৰহ কৰিছে বিল স্মাৰ্ট মিটাৰ বিল লগত ইয়াৰ বিষয়ে কি ক'ব স্মাৰ্ট মিটাৰৰ বিলৰ লগতো কৰি আছে এনেকুৱা আগৰ পুৰণা মিটাৰবোৰতকো দাম বঢ়াই গৈ আছে সিহঁতে আগতে 150 পৰা এতিয়া 300 পৰা 500 পৰা 600 এতিয়া 650লৈ উঠাই দিছে বিল সিহঁতে এতিয়া চৰকাৰৰ ওচৰত কি অনুৰোধ জনাব বন্ধ কৰিব লাগে বুলি ক'বনে এতিয়া ৰাইজে চবে ক'ব লাগিব সিহঁতে বিল বঢ়াই কৰিছে বন্ধ কৰিবই লাগিব আমাক আমিতো ইমান দিব নোৱাৰোঁ দুখীয়া মানুহে